ৰাতিপুৱা বাহিৰত উলিয়াই দিলোঁ, বহুত চিঞৰিলে, তাৰপিছত আহি গ'ল চব সিহঁতৰ মানে মাক বাপেক লৈ গ'লগৈ। এতিয়া চলো, এতিয়া আমি নিজৰ কাম কৰিম। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ গীতিকাছ কালাৰফুল লাইফলৈ। আৰু কিয় ক'লোঁ মই আজি বাৰেৰহণীয়া জীৱন কিয় নক'লোঁ, কাৰণ মই আজি মই মোৰ ইউটিউবৰ চেনেলটোৰ নাম চেঞ্জ কৰি দিছোঁ। মোৰ নামটো আছিল আগতে মানে বাৰেৰহণীয়া জীৱন আছিল, সেইটো মোৰ আছামিছত লিখা আছিল। বহুতো বন্ধু বান্ধৱীয়ে ক'লে, ইউটিউবৰ ফ্ৰেণ্ডে ক'লে যে তোমাৰ নামটো আছামিছৰ পৰা ইংলিছ কৰা। তোমাৰ আছামিছত আছে কাৰণে বহুত অসুবিধা হয় কিছুমানৰ চাৰ্চ কৰিবলৈ। সেইবাবে মই ভাবিলোঁ নামটো বাৰেৰহণীয়া জীৱন নামটো মোৰ বহুত ভাল লাগে, বহুত ভাল লাগে। চেঞ্জ কৰিবলৈ মন যোৱা নাছিল। মানে কি হ'ল, বাৰেৰহণীয়া জীৱন নামটো আছামিছত আছিল মোৰ, কিন্তু ইংলিছত লিখিব গ'লেও বহুত এটা দীঘলীয়া হৈ যায়। সেইকাৰণে মই ভাবিলোঁ মোৰ চেনেলটোৰ নাম থওঁ। মোৰ নাম যিহেতু গীতিকাছ কালাৰফুল লাইফ, মানে বাৰেৰহণীয়া জীৱন মানে হৈছে কালাৰফুল, সেইকাৰণে ইংলিছতে ৰাখি দিলোঁ। ডাইৰেক্ট মানে বাৰেৰহণীয়া জীৱন ৱৰ্ডটো ইংলিছলৈ ট্ৰান্সলেট কৰি দিলোঁ মই কালাৰফুল লাইফ বুলি। তেনেহ'লে আজিৰ পৰা মোৰ চেনেলটোৰ নাম হৈছে গীতিকাছ কালাৰফুল লাইফ, আপোনালোকে মনত ৰাখিব। আৰু পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ কালাৰফুল লাইফলৈ। তেনে ব'লক আজিৰ ব্লগটো আৰম্ভ কৰোঁ। সেইবাবে ৰাতিপুৱাই কৈ ল'লোঁ। ৰাতিপুৱাই এজনী চৰাই, কালি ৰাতিয়ে ধৰিছিলোঁ চৰাইজনী, সৰু পোৱালি আছিলে, সেই থৈ দিছিলোঁ। তাৰ ৰাতিপুৱা মেলি দিলোঁ, মাকহঁতৰ লগত উৰি গুচি গ'ল। সেইকাৰণে আজি মোৰ এটা বেলেগ নামেৰে ষ্টাৰ্ট কৰিছোঁ। আজি ভিডিঅ'টোৱে অলপ বেলেগ ধৰণৰ কৰি দিছোঁ ৰাতিপুৱাৰ পৰা। আৰু আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যে আজি মোৰ নামটো চেঞ্জ কৰাৰ কাৰণে আপোনালোকে ভাল পাইছে নে বেয়া পাইছে, আৰু নামটো কেনেকুৱা পাইছে এইটোও জনাব। তেনে ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। সেনেকা সেইবাবে ৰঙালাও খাম। এতিয়া ৰঙালাও কাটিব লৈছোঁ। ডান্স কৰি দিব নালাগে, কিতাপ নপঢ়া নেকি যোৱা। এইটো মস্ত এটা ৰঙালাও আনিছোঁ, সেইটো কাটিম আৰু আজি খাম। আৰু এতিয়া ভাত পানী বনাই আজৰি হৈ আহিছোঁ। ৰঙালাও বনালোঁ, তাৰপিছত ভোল দি দালি বনাই থৈছোঁ। আজি চিম্পলেই, আজি যিহেতু সেইটো শুকুৰবাৰ, বৃহস্পতিবাৰো নাখাওঁ আমি, তাৰপিছত আজি শুকুৰবাৰো ইহঁতি নাখায় মানে, সেইকাৰণে নিৰামিষে বনাইছোঁ। আৰু এতিয়া মই কৰিব লৈছোঁ থ্ৰেডিং। আজি মই নিজে থ্ৰেডিং কৰিম। আগতেও কৰিছোঁ, কিন্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাই। আজি ভাবিলোঁ শ্বেয়াৰ কৰি দিওঁ। প্ৰথমতে তাইক মানে বাইদেউক কৰি ল'লোঁ, এতিয়া মই নিজে কৰিম। এডাল এনেকুৱা গুলি সূতা লৈছোঁ, নৰ্মেল বান্ধি লওঁ। এডাল বান্ধি লৈছোঁ আৰু এতিয়া মই কৰিম, আপোনালোকে চাই থাকিব। এদিনতে নহয়, কেইবাদিনো কৰিব লাগিব। আচলতে মই এতিয়া মোৰ মানে কৰি অলপ আহি গৈছে হাতখন নিজে কৰি। এতিয়া
চেষ্টা কৰিব লাগে সকলো কামৰে চেষ্টা অসাধ্য একোৱেই নাই চেষ্টা কৰিলে আপুনি পাৰিবই আৰু কোনো কাম সৰু ডাঙৰ বুলি নাই কৰি চাব লাগে ময়ো এনেকৈ কেইবাবাৰো ঘৰতে ট্ৰাই কৰিলোঁ এইবাৰ অকণমান বাইদেউ সুধিলোঁ অকণমান ভাল হৈছে বুলি কৈছে আগতকৈ ৰঙা পৰি গ'ল বহুত দিন কৰা নাই এয়া আপোনালোকেও ট্ৰাই কৰি চাব কোনো নোৱাৰা কথাই নাই এদিন দুদিন বেয়া হ'ব খুব সাৱধানে কৰিব নিশ্চয় ভাল হ'ব এতিয়া মই ৰেডি আপোনালোকক এইটো দেখুৱালোঁ ঘৰতে যিহেতু আপোনালোকে বহি বহি কৰিব পাৰিব থ্ৰেডিং তেতিয়াহ'লে যাওঁ এতিয়া আকৌ লগ পাই আছোঁ আপোনালোকক এতিয়া মই থ্ৰেডিং কৰিলোঁ অলপ আগত মৰ্ণিং টাইমত আপোনালোকক দেখুৱালোঁ আৰু আজি যাম মই নামঘৰলৈ এতিয়া যিহেতু ভাদ মাহ সোমালে আৰু কৰোণাৰ পৰিস্থিতি বা নাই যিহেতু ভাল সেইবাবে খুব কম সময়তে মানে ভাদ মাহত বহি নামঘৰত বহি সামৰিম বুলি কৈছে সেইবাবে আজি যাওঁ আমি সকলো যাম মিলি আপোনাক দেখুৱাই থাকিম ভিডিঅ'টো চাই থাকিব এতিয়া মই চুলি তুলি ধুই আহিলোঁ এতিয়া যাওঁ মই দোকানৰ পৰা আহোঁগৈ পটককৈ